প্ৰিয় শ্ৰোতাবৃন্দ, মহিম বৰাৰ কাঠনি বাৰিষাত গল্পটিৰ গল্পপাঠৰ দ্বিতীয় খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। আহকচোন গল্পটিৰ মাজলৈ আগবাঢ়োঁ। ভূতৰ মোৰ ঠাইখনলৈ যাবলৈ মনটোৱে কাউবাও লগাই দিলে। কাঠৰ মজবুত সাঁকোৱেদি আগবাঢ়িলেও বুটৰ ভিতৰলৈ। বুটৰ খিটমিটীয়া আন্ধাৰত চাহৰ বাকচ, ৰং, আলকতৰা, শুকান মাছ, পোৰা কয়লা সকলোবিলাক গোন্ধে লাওপানী খাই লৈ কোৰাচ আৰম্ভ কৰি দিছে। বহু বছৰৰ মূৰত বৰপেৰা এটাহে যেন কোনোবাই নাকৰ আগত মেলি ধৰিলে। ফ্লেটবিলাকৰ এই গোন্ধটো মোৰ বৰ প্ৰিয়। খালাচী আদি শ্ৰেণীৰ মানুহকেইটাই জাহাজ অহাৰ আগতে খোৱা বোৱা শেষ কৰাত ব্যস্ত। মোৰ লাগেজ থোৱা ঠাইৰ পৰা অলপ আঁতৰত নেপালী পৰিয়ালটোৱে কম্বল পাৰি লৈ দীঘলীয়া সুৰৰ গান এটা আৰম্ভ কৰি দিছে। তাৰ পৰা অলপ আঁতৰলৈ ৰেলিঙৰ মাজত কম্বল এখনত চাওতালিকি উৰিয়া মানুহকেইটাই বৃত্তাকাৰে বহি লৈ সুৰমূৰকৈ কিবা চুবাব লাগিছে, বোধহয় চাউল ভজা। আৰু ঠিক মোৰ মালৰ ওচৰতে মোৰ চুটকেছ আৰু বিচনাৰ টোপোলাটো আৰু অলপ কাষৰীয়া কৰি শোল অলটো মেলি ল'ৰাজনে শুই শুই মোমবাতিৰ পোহৰত ইংৰাজী ফিল্ম আলোচনী এখন মেলি লৈ তন্ময় হৈ গৈছে। মোৰ শিতানত বহি আছে ছোৱালীজনী কাকতখনলৈ নিলুপ্তভাৱে চাই। মই কি কৰিম একো ঠিক কৰিব নোৱাৰি চুটকেছটোকে অলপ লৰচৰ কৰিলোঁ। ছোৱালীজনীয়ে মোলৈ চকু দাঙিলে, কিন্তু মমৰ পোহৰৰ মাজৰ পৰা মোক দেখিবলৈ অলপ সময় মোলৈ চাই থাকিবলগীয়া হ'ল। লাভৰ ভিতৰত মমৰ পোহৰে ফ্ৰেম বান্ধি দিয়া তেওঁৰ মুখখনে মই খন্তেকতে চাই ল'বলৈ সুবিধা পালোঁ। ল'ৰাটোৱে আলোচনীখনত হাতটো থৈ সেই অৱস্থাৰে মোলৈ চাইছিল। মই অলপ হালি চুটকেছটো লৰচৰ কৰোঁতে মোৰ মুখখনো মমৰ পোহৰে চেলেকি গ'ল। ল'ৰাটো ধৰ্মৰকৈ উঠি বহিল আৰু ছোৱালীজনীও দেখোন কোপালৈ উৰণিখন তুলি ল'লে। আপোনাৰ চুটকেছ? আমি অলপ একাষৰীয়াকৈ থলোঁ দেই, আমি কোচাই বহিম, আপুনি বিচনা পাতক। ল'ৰাটোৱে ইমান চিনাকি সুৰত কথাষাৰ ক'লে যে মই থতমত খাই গ'লোঁ। সোনকালে মানুহৰ চিন পাহৰাৰ কাৰণে কেইবাঠাইতো লাজ পাই থৈছোঁ, কিন্তু মিছা হ'ল, ক'তো দেখা মনত নপৰে। নাই, ঠিক আছে, তোমালোকে মানে তুমি ভালকৈ বহা, মোৰ ব্যৱস্থা হ'ব। মোৰ কম্বলেৰে মেৰিওৱা বিচনাৰ টোপোলাটো আঙুলিৰ টিকেৰে ইতিমধ্যে চুটকেছৰ আঁৰ কৰি দিলোঁ। কিন্তু প্ৰহৰী কৰি দিয়া ৰং এৰুৱা চুটকেছক এবাক চম্ভালোঁ কেনেকৈ? অৱশ্যে সি ভাল বংশৰে আছিল, গুৰি গুৰাই ইংৰাজী ষ্টিলৰ। কিন্তু গুৰি গুৰা বিচাৰে কোনে? বস্তু দুটা উঠাই লোৱা দেখি ল'ৰাটোৱে অভিমানতে চিঞৰি উঠিল, আপুনি আন ঠাইলৈ যাব খুজিছে নেকি? আমি বেয়া পাম হ'লে। ল'ৰাটোৱে সঁচাকৈ পাৰি লোৱা শোলটো কোচাবলৈ ধৰিলে। নহয়, তোমালোকে আৰাম কৰা। জাহাজ বা কোন ৰাতি আহে সময়ৰ ঠিক নাই, আৰু কেতিয়াবা নাহেও। সেইকাৰণেইতো আপুনি ইয়াতে থাকক। যাত্ৰীও নাই, তাতে অসমীয়া মানুহ নাই। বাইদেৱে মই তাকেহে আলোচনা কৰি আছোঁ, কোনোবা এজন লগ পোৱা হ'লে। বুজিলোঁ, ল'ৰাটোৰ বাইকৰ সমান ভয় লাগিছে। ময়ো মোৰ ভেটগাৰ্ড মাৰ্কা চুটকেছ আৰু কাপোৰৰ টোপোলা আঁতৰ কৰিবলৈহে এইখিনি কৌশল কৰিছিলোঁ। এতিয়া মোৰ কাপোৰৰ টোপোলাই উৰণিৰ আঁৰৰ পৰা ভুমুকি মাৰিব পাৰে। টোপোলাটোলৈ মেলি লৈ তেওঁলোকৰ ভৰিৰ ফাললৈ বহি পৰিলোঁ। টিকট কাটিবৰ হ'বই যেন পাওঁ। মই খবৰ লৈ আহোঁ, ক'লৈ কাটিব লাগিব। টিকেট কটালৈ তেতিয়াও সময় আছিল, কিন্তু সুধিবলৈ আৰু একো কথাই বিচাৰি নাপালোঁ। আমি যোৰহাটলৈ যাব লাগে। ল'ৰাজনে ইতিমধ্যে আস্তব্যস্তকৈ বহি লৈ উত্তৰ দিলে। যোৰহাটলৈ? আজি জাহাজ ডাউনহে? চক খোৱাৰ দৰে মই উত্তৰ দিলোঁ। কাৰণ জাহাজৰ ভূ আদাৰ বেপাৰীয়ে নাৰাখে, তেওঁলোকৰতো তেনে হোৱাৰ কোনো লক্ষণেই নাই। ল'ৰাটোৱে মোৰ চিন্তাৰ ভূৰ লঘু কৰিবলৈ পাই বৰ পুলকিত হৈ উঠিল। পঞ্চম মানৰ ল'ৰাই ষষ্ঠ মানৰ ল'ৰাক কিবা এটা বুজাই দিব লগা হ'লে যি পুলক অনুভৱ কৰে, সেই উৎসাহেৰে মোক বুজাই দিলে যে তেওঁলোকে ডাউন ষ্টিমাৰত গৈ শিলঘাটত নামিব, তাৰ পৰা ষ্ট্ৰেট ট্ৰেন্সপৰ্টত গৈ যোৰহাট পাবগৈ। আমি কাইলৈৰ ভিতৰতে যেনে তেনে যোৰহাট পাবগৈ লাগে, বৰ জৰুৰী। অৰ্থই নহয়, কথাবিলাকেহে মোক আকৰ্ষণ কৰিছিল বেছি। বোৱাৰীজনী স্বাভাৱিক লাজেৰে একাষৰীয়াকৈ বহি আছিল যদিও একোবাৰ চকামকাকৈ মুখলৈ চাই এনেহে ধাৰণা হৈছিল যেন তেওঁ সক্ৰিয় অংশগ্ৰহণ কৰিছে এই আলাপত। মুখেৰে তো এষাৰ নকৰাকৈয়ে নিজক এনেভাৱে জীৱন্ত কৰিব পৰাই এই অদ্ভুত গুণটোৰ কথাকে মই গুণাগথা কৰিছিলোঁ। বিয়া হোৱা নিশ্চয় বেছিদিন হোৱা নাই। গাৰ মাহ হালধিৰ বোল মমৰ ক্ষীণ পোহৰতে মই স্পষ্টকৈ দেখিছোঁ। গাৰ দোলাইখনৰ পৰা চুলিৰ মাজৰ পৰা অহা বিয়াৰ মাহ হালধি তেলৰ মলমলীয়া গোন্ধৰ সোঁত এটাই মোৰ নাকত মোহনা পাতিছেহি। এখন পৰিপূৰ্ণ মুখ, দীঘলীয়া বেলুন যেন গোল গোল হাত, গাৰ উজ্জ্বল হালধীয়া ৰং আৰু অসমীয়া পাটৰ সাজযোৰৰ ৰংটোৱে ছবিৰ দৰে তুলি ধৰিছে। এনেকুৱা গঠন আজিকালি বৰকৈ দেখিবলৈ পোৱা নাযায়। হঠাৎ মোৰ মনত পৰি গ'ল, ল'ৰাজনে মোক কিবা এটা সুধিছিল, উত্তৰ নাপাই অলপ সেমেনা সেমেনো কৰিছে।